নমস্কাৰ আজি 11 সেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। কেদাৰনাথলৈ যোৱাৰ পথতেই ভয়ংকৰ ভূমিস্খলন আৰু ভয়ংকৰ ভূমিস্খলনতেই 5 গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হৈছে। ইফালে বহু লোক ইতিমধ্যেই ভূমিস্খলনত আবদ্ধ হৈ আছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মই বেয়া নাপাওঁ, এই মন্তব্য কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মই কেতিয়াও বেয়া নাপাওঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মই ঘৃণা নকৰোঁ বুলি মন্তব্য ৰাহুল গান্ধীৰ। সিমানেই নহয়, মই কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী চিন্তাধাৰাৰ সৈতেহে একমত নহয়। পুনৰবাৰ জনাইছো, ৰাহুল গান্ধীয়ে কয় যে মই কেৱল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী লগতে চিন্তাধাৰাৰ সৈতে মই একমত কেতিয়াও নহয়। তেওঁৰ দৃষ্টিভংগী বেলেগ আৰু মোৰ দৃষ্টিভংগীও বেলেগ মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। আমেৰিকাৰ জৰ্জ টাউন বিশ্ববিদ্যালয়ত এই ডাঙৰ মন্তব্য কৰিছে বিৰোধী দলৰ প্ৰতি ৰাহুল গান্ধীয়ে। ৰাজ্যবাসীৰ কাৰণে ৰাতিপুৱাৰ আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক পদবীৰ পৰা অব্যাহতি ল'বলৈ হেঁচা দিয়া হৈছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰেই আমচুৰ সাধাৰণ সম্পাদক পদ এৰিব লাগিব শংকৰজ্যোতি বৰুৱাই। এটা গুৰুত্বপূৰ্ণ খবৰ, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল বৰাৰ পৰামৰ্শ। শংকৰজ্যোতি বৰুৱাক আছুৰ এৰাৰ পৰামৰ্শ দিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই লগতে উৎপল শৰ্মাই। আছুৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি ল'ব লাগে শংকৰজ্যোতি বৰুৱাই। শংকৰজ্যোতি বৰুৱাক আঁতৰাই ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিযুক্তি দিয়াৰ কুচকাৱাজ আছুৰ মজিয়াত। শংকৰজ্যোতি বৰুৱাক আঁতৰাই ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক নিযুক্তিত এবাৰ কুচকাৱাজ আৰম্ভ হৈছে। আছুৰ সভাপতি উৎপল শৰ্মাৰ মন্তব্য সমগ্ৰ অসমত ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমুজ্জ্বল দা, মই শংকৰক পৰামৰ্শ আগবঢ়াইছো। সংবাদ মাধ্যমত কোৱা কথাখিনিয়ে আমাৰ আগতো কৈছে, আমি গুৰুত্ব সহকাৰে বিষয়টো গ্ৰহণ কৰিম। আশা কৰিছো শংকৰজ্যোতি বৰুৱাই ইতিবাচক সঁহাৰি জনাব। আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক পদবীৰ পৰা অব্যাহতি ল'বলৈ হেঁচা দিয়া হৈছে। আন এটা ডাঙৰ খবৰ হৈছে, এইবাৰ খোৱাৰ পৰা উঠাই ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰা হৈছে এজন লোকক। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। চাবুৱাত গাৰ নোম সিঁয়ৰি উঠা জঘন্য কাণ্ড সংঘটিত হৈছে। জলসম্পদ বিভাগৰ কৰ্মচাৰীক হানি খুচি হত্যা কৰা হৈছে। এটা ভয়ংকৰ খবৰ, কিয়নো জলসম্পদ বিভাগৰ এইগৰাকী কৰ্মচাৰীক হানি খুচি হত্যা কৰা হৈছে। ঘৰৰ ভিতৰতেই হত্যা কৰা হৈছে মাধুৰ্য বৰুৱাক। খোৱাৰ পৰা উঠাই ঘৰৰ ভিতৰতে নৃশংসভাৱে হত্যা কৰা হৈছে। বিজেপিৰ দিনত বিজেপিৰ মতে চলিবই লাগিব আৰক্ষী। বিজেপিৰ দিনত বিজেপিৰ মতে আৰক্ষী চলিবই। অসম চৰকাৰৰ যেতিয়া আমি শক্তি দেখুৱামেই, অসম চৰকাৰ যেতিয়া আমি শক্তি কিন্তু দেখুৱামেই, আমাৰ চৰকাৰৰ যেতিয়া আমি শক্তি দেখুৱামেই মন্তব্য কোনে কৰিছে জনোৱাৰ চেষ্টা কৰিছো। এতিয়া আমাৰ চৰকাৰ, আমাৰ মতে পুলিচ প্ৰশাসন চলিবই। চৰকাৰ কাৰ সেই কথা পাহৰি নাযাব। ক্ষমতাত বলিয়ান হৈ অহংকাৰী বিজেপি বিধায়ক জিতু গোস্বামীয়ে মুকলি প্ৰত্যাহ্বান জনাইছে আৰু তাৰ পিছতেই ৰাজনৈতিক মহলৰ চৰ্চা অব্যাহত আছে। পুলিচ প্ৰশাসন চাবি দিয়া পুতলা নেকি বিজেপি বিধায়ক জিতু গোস্বামী? পুলিচ প্ৰশাসন চাবি দিয়া পুতলা হয় নেকি বিজেপি বিধায়ক জিতু গোস্বামীৰ?
বিজেপি বিধায়ক জিতু গোস্বামীৰ দাদাগিৰিৰ বিৰুদ্ধে ব্যৱস্থা ল'বনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ কাৰণে পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰকিবুল হুছেইনৰ সমষ্টিত উচ্ছেদৰ জাননী এবাৰ মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতে হাহাকাৰ পৰিৱেশৰ ঘোষণা হৈছে এবাৰ খুদ ৰকিবুল হুছেইনৰ সমষ্টিতে উচ্ছেদৰ জাননী দিছে এটা বিগ আপডেট জনোৱাৰ চেষ্টা কৰিছো মিয়া খিলঞ্জীয়া বিতৰ্কৰ মাজতে ৰকিবুল হুছেইনৰ সমষ্টিত চলিব প্ৰকাশনৰ বুলডোজাৰ মিয়া খিলঞ্জীয়াৰ বিতৰ্কৰ মাজতে ৰকিবুল হুছেইনৰ সমষ্টিত চলিব বৃহৎ উচ্ছেদ অভিযান শ শ পৰিয়াললৈ জাৰি কৰা হৈছে উচ্ছেদৰ জাননী নামনি অসমত বৃহৎ উচ্ছেদ অভিযানৰ বাবে সাজু হৈ পৰিছে প্ৰশাসন 24 আৰু 25 ছেপ্টেম্বৰত দয়া নাই ক্ষমা নাই নীতিৰে চলিব প্ৰশাসনৰ বুলডোজাৰ স্থানান্তৰ নহলে বলপূৰ্বকভাৱে চলিব উচ্ছেদ অভিযান যদিহে লোকসকলে নিজৰ বাসগৃহ এৰি নিদিয়ে তেন্তে স্থানান্তৰ যদি নহয় তেন্তে বলপূৰ্বকভাৱে চলিব প্ৰশাসনৰ উচিত স্থানান্তৰ নহলে বলপূৰ্বকভাৱে কৰিব প্ৰশাসনে উচ্ছেদ অভিযান সংৰক্ষিত বনাঞ্চল খালী কৰিবলৈ প্ৰশাসনে ইতিমধ্যে নিৰ্দেশনা জাৰি কৰিছে গোৱালপাৰাৰ লক্ষীপুৰ বৃহৎ সংৰক্ষিত বনাঞ্চলত চলিব প্ৰশাসনৰ বুলডোজাৰ ৰাজ্যবাসীৰ কাৰণে সবাতোকৈ গুৰুত্বপূৰ্ণ খবৰ হৈছে এবাৰ অশান্ত মণিপুৰত আকৌ বন্ধ কৰা হৈছে ইণ্টাৰনেট সেৱা 3 জিলাত জাৰি কৰা হৈছে কাৰফিউ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ আপডেট জনোৱাৰ চেষ্টা কৰিছো আকৌ অশান্ত হৈ পৰিছে মণিপুৰ 5 দিনৰ বাবে উত্তৰ পূব ভাৰতৰ এই ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে মণিপুৰৰ স্বৰাষ্ট্ৰ দপ্তৰৰ পক্ষৰ পৰা জনোৱা হৈছে যে সামাজিক মাধ্যমত পোস্ট ছবি ভিডিও আদি আপত্তিজনক পোস্ট আদি ভাইৰেল কৰাৰ প্ৰৱণতা বঢ়াৰ বাবে ইণ্টাৰনেট পৰিষেৱা বন্ধ কৰি দিয়া হৈছে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত জানিব পৰা মতে সকলো ব্ৰডবেণ্ড মোবাইল ইণ্টাৰনেট পৰিষেৱা বন্ধ কৰা হৈছে 10 ছেপ্টেম্বৰৰ দুপৰীয়া 3 বজাৰ পৰা 15 ছেপ্টেম্বৰৰ দুপৰীয়া 3 বজা পৰ্যন্ত বন্ধ থাকিব মোবাইল ইণ্টাৰনেট মণিপুৰত আকৌ উত্তপ্ত পৰিস্থিতিৰ ঘোষণা হৈছে ফলত ইণ্টাৰনেট পৰিষেৱা বন্ধৰ উপৰিও পূব আৰু পশ্চিম ইম্ফল আৰু তৌভালত জাৰি কৰা হৈছে কাৰফিউ ইয়াৰ পূৰ্বে ইম্ফল আৰু পূব আৰু পশ্চিমৰ জিলা শাসকে পুৱা 5 বজাৰ পৰা 10 বজা পৰ্যন্ত কাৰফিউ শিথিল কৰাৰ কথা জনাইছিল পৰৱৰ্তী খবৰ বিধায়ক পদ খাৰিজ সন্দৰ্ভত আজি কি মন্তব্য কৰিছে চেয়াৰমান আলী আহমেদে আমি জনোৱাৰ চেষ্টা কৰিছো আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ মইতো বিচাৰিছিলো ৰকিবুল হুছেইন দুবুৰীত হাৰক মুছলমানক মাৰি তেওঁ ডাঙৰ নেতা হ'ব খোজে দুবুৰীত বিজয় মানে তেওঁক ৰাইজে সমৰ্থন কৰা নাই বিধায়ক পদ খাৰিজ সন্দৰ্ভত আজি ডাঙৰ মন্তব্য কৰিছে এবাৰ চেয়াৰমান আলী আহমেদে ৰাজ্যবাসীৰ কাৰণে আন এটা ব্ৰেকিং নিউজ হৈছে গুৱাহাটী মহানগৰীত ভয়ংকৰ পৰিস্থিতিৰ আজি ঘোষণা হৈছে নিশা উত্তপ্ত পৰিস্থিতিৰ ঘোষণা হৈছে কিয়নো গুৱাহাটী মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড হঠাৎ ঘোষণা হৈছে এটা বিগ ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো গুৱাহাটী মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা জুৰোডৰ স্কুৱেৰ বিল্ডিঙত ওপৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে এখন কেফেও এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাক লৈ হাহাকাৰ পৰিৱেশৰ ঘোষণা হৈছে গুৱাহাটীত অত্যন্ত ডাঙৰ এটা খবৰ কিয়নো ঘটনাস্থলীত উপস্থিত মধ্যে হৈছে অগ্নি নিৰ্বাপক বাহিনী জুৰোডৰ স্কুৱেৰ বিল্ডিঙৰ ওপৰত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে